বন্ধুসকল আপোনালোক সকলোকে স্বাগত জনাইছোঁ আছামিজ বেকপেকাৰ মই ৰাজেশ বৰুৱাই। আজি আহিছিলোঁ কাকচাং ৱাটাৰফল চাবলৈ। দেখিছে পানী ফালি যাব লগা হৈছে, তো যথেষ্ট ধুনীয়া হয় কি আমাৰ গোলাঘাট আৰু কাৰ্বি আংলঙৰ দুয়োখন জিলাৰ মাজৰে এটুকুৰা সৰু ঠাইত আছে, পাহাৰীয়া অঞ্চল যথেষ্ট। ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা প্ৰায় আপোনাৰ মোটামুটি ১৫-২০ কিলোমিটাৰ আপুনি আহিব লাগিব। আহিলে আপোনাৰ কাকচাং ৱাটাৰফলছ পাব। বাগানৰ মাজে লুংলুঙি ৰাস্তা, যথেষ্ট ধুনীয়া হয় ৰাস্তাটো। সেই মাজেৰে আপুনি যদি আহে ইয়ালৈ তেতিয়াহ'লে আপুনি ইয়াত আহি পাবহি আৰু যথেষ্ট ভাল হয়। আৰু কি আপোনাৰ কিছু ক্ষেত্ৰত অলপ মানে ভয় লগাও হয়, যিহেতু মানে ৰাস্তাৰ পৰা বহুত দূৰত আছে, বহুত ভিতৰুৱা অঞ্চলত আছে। গতিকে কিছু ক্ষেত্ৰত আপোনাৰ মানে ভয়ৰো কথা আহি পৰে, যিহেতু কিবা এটা দুৰ্ঘটনা হ'লে মেলিলে কৰিলে ঘপকৈ আপুনি ছাৰ্ভিচ নাপাব পৰা হয়। আৰু যথেষ্ট প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ হয়। আৰু ইয়াত কি আপোনাৰ কিছু মানে কেইবাটাও তাত দুৰ্ঘটনা হৈছে, সেইটো মই গম পাওঁ, পিছতহে মই গম পাইছোঁ। একচুৱেলি মই যোৱাৰ পিছত গম পাইছোঁ। আৰু কি যদি আপোনালোকে কাজিৰঙা চাবলৈ আহে, কাজিৰঙা যিকোনো এটা ৰেঞ্জ ধৰি লওক, আপোনালোকে বোলে বাগৰি নতুবা বোলে কহৰা যিকোনো এটা ৰেঞ্জলৈ যদি আহিছে, তেতিয়াহ'লে আপোনালোকে জীপ চাফাৰী কৰিব পাৰে। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ পৰা আপুনি কাকচাং ৱাটাৰফল চাবৰ কাৰণে তালৈ আপোনাৰ জীপ চাফাৰী আহে। তাৰ কাৰণে আপোনালোকে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ যিখিনি কৰ্তৃপক্ষ আছে, তাৰ লগত যিখিনি বুকিং ফেচিলিটি আছে, তাত আপোনালোকে যদি কণ্টেক্ট কৰে, তেতিয়াহ'লে যদি আপোনালোকে বন্ধুসকল, যিহেতু কাকচাং ৱাটাৰফলছত আপোনাৰ গা ধোৱাটো চৰকাৰীভাৱে টোটেলি নিষিদ্ধ, ইয়াত নিষিদ্ধ কৰি থৈছে। আৰু মাদক দ্ৰব্য সেৱন কৰাটো ইয়াত নিষিদ্ধ। কিন্তু সিদিনাখন মই যোৱা দিনাখন যথেষ্ট মানুহৰ ভিৰ ভাৰ আছিল, তো গতিকেলৈ দুটামান ডুবকি লগাবলৈ মই সুবিধা পালোঁ। কেনেকুৱা হয়, কি এক্সপিৰিয়েঞ্চ মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম। কিন্তু ইয়াত কেইবাটাও ঘটনা হৈছে, দুৰ্ঘটনা হৈছে, সেইকাৰণে মই আপোনালোকক ৰিকমেণ্ড কৰিম, প্লিজ আপোনালোকে যদি ঠাণ্ডাৰ দিনত পানী শুকাই আছে, তেতিয়া আপোনালোকে ছেফলি যদি অলপ ড্ৰাইভ কৰিছে, যদি জানে সাঁতুৰিবলৈ, তেতিয়া কৰক। আদাৰৱাইজ আপোনালোকে কেতিয়াও নকৰিব। সৰু ল'ৰা ছোৱালীটোক ভুলতো নামিব নিদিব। আৰু শিল পাথৰবিলাক ইমানেই আছে, আৰু ইমান দিনে থাকি মানে শেলুৱৈ লাগি ধৰিছে, আৰু যথেষ্ট খহটা হৈ আছে ছাৰ্ফেচবিলাকতো, গতিকেলৈ আপোনালোকৰ হাৰ্ম হ'ব পাৰে। তো গতিকেলৈ মই ৰিকমেণ্ড কৰিম আপোনালোকে প্লিজ কেতিয়াও গা নুধুব। আহকচোন কেনেকুৱা লাগে দুটামান ডুবকি লগাওঁ আৰু ইয়াৰ পৰা ওলাম বলক। বন্ধুসকল যথেষ্ট মজা লাগিল দেই। বৰ্তমানে ফুৰি আহিলোঁ কাকচাং ৱাটাৰফলছ। ইমানেই ভাল লাগিলে কি ক'ম আৰু আজি যথেষ্ট ভাল লাগিলে। বহুতখিনি কিবাকিবি কৰিলোঁ, এক্টিভিটিজ আপুনি কৰিব পাৰে। আহক, গৰমৰ দিনত নাহিব, মই কওঁ। গাড়ীখন বহুত দূৰত থৈ আহিব লগা হৈছে, খোজকাঢ়ি এতিয়া গৈ আছোঁ। উভতনি যাত্ৰা বুলিয়ে ক'ব পাৰি অলমষ্ট। বহুত ভাল লাগিল। আৰু আপোনালোকে যদি আহে এইফালে আপোনালোকে চাব পাৰে, ঝৰ্ণাটো বৈ গৈ আছে, যথেষ্ট ভাল। আৰু কি আপোনাৰ বৰ চিঞৰ বাখৰ, গতিকেলৈ ঠাণ্ডাৰ দিনত আহক, ভাল লাগিব। পানীও কম হৈ থাকিব তেতিয়া, আৰু যথেষ্ট ভাল লাগিব। কিছুমান কোৱেশ্যন আমি ইয়াত এপ্লাই হয়, তো কি ক'ম আৰু সদায় নিচিনা আজি নহ'ল ব্লগটো। আমি ইমান ভালকৈ কৰিব নোৱাৰিলোঁ, যিমানখিনি চেষ্টা কৰিছিলোঁ, যিহেতু কিছুমান কেতিয়াবা কণ্ডিশ্যন এপ্লাই হৈ যায়। ভাল লাগিল যিমান যি হ'লেও। আৰু আজিলৈ সামৰিছোঁ, পুনৰ লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে। বাই বাই।